নমস্কাৰ বন্ধু বান্ধৱীসকল, মীৰাদেৱী ব্লগলৈ স্বাগতম জনালোঁ। মই এঠাইত ফুৰিব আহিছোঁ। আহি দেখিলোঁ এটা বস্তু, তাৰমানে বস্তুটো আচৰিতে হয়। এনেহ'লে আচৰিত হ'ব লগা নহয়, কিন্তু মতাৰ পৰা মাইকী হয়, সেইটোৱে আপোনালোকক দেখাম। চাব আপোনালোকেও। মোৰ পিছপিনে এইডাল দেখিছেনে? কিহৰ গছ? অমিতা। এই গছজোপা আছিল মাত্ৰা, তাৰমানে মতা আছিল, এতিয়া মাতৃ হৈ গ'ল। কেনেকুৱা ধৰণৰ হৈ গ'ল, কি পদ্ধতিত মাতৃ হ'ল আৰু এনেকৈ লাগছে লমালমি। চাওকচোন, আম যেনেকৈ লাগে আমৰ নিচিনা লাগছে। আৰু এই অমিতা ঢোলৰ কেনেকুৱা শিৰ আছে, এইবিলাক শিৰো আছে, ইমান ধুনীয়া লাগছে। গোল গোলো হৈছে আৰু এনেকুৱা দীঘলো হৈছে। অমিতা ঢোল বহুতকেইটা লাগছে গছত। কি দিছে নজৰ নালাগবাৰ কাৰণে এইটো নজৰবন্দী তাবিজ দিছে। নহৰু আৰু জলকীয়া বান্ধি দিছে। গা বন্ধন তাবিজ দিছে। মানুহৰো গা বন্ধন কৰে তাবিজ লগাই, কিন্তু অমিতাৰো দিছে ভণ্টিয়ে। প্ৰথমতে গুটি ছিটাই দিলোঁ, তাৰপিছত ডাঙৰ হ'ল গছটো দেখিলোঁ, পিছত মতা হ'ল। মতা ফুল দিয়াতে গম পালোঁ, পিছত আগটো ছিঙাই দিলোঁ। দিয়াৰ পিছত আৰু দেখিলোঁ ফুল আহিল, ফুলৰ পৰা ফল আহিল। ফল আহাতে এনেকুৱা হৈ গ'ল আৰু কি। একবাৰে ভাঙি দিছে না কেইবাৰ ভাঙি দিছে? আগটা একবাৰে ভাঙাই দিছোঁ। একবাৰতে প্ৰথমতে হৈ গ'ল, আগটো নতুন কৰি ওলাল। আগটো নতুন কৰি ওলাল, পিছত ফুল আহিল। ফুল আহাতে ভাবিলোঁ আৰু মাত্ৰা হ'ল নেকি, নহ'ল। পিছত ফল আহিল, ফল আহাতে ৰাখি দিলোঁ আৰু। অমিতা গছজোপাৰ মালিক হ'ল এই ভণ্টি। আৰু মই আহি ভাবিলোঁ, দেখিলোঁ, হঠাতে দেখিলোঁ, তাৰমানে ইয়াৰ পৰা মই এতিয়া জলকীয়া, এই ভোট জলকীয়া আৰু এই কি কয় সিলা, কি জলকীয়া কয়, বিলেতি জলকীয়া কেতিয়াবা মাজে লৈ যাওঁ। সেইকাৰণে আহিলোঁ। আৰু ইয়াতে ৰাজহাঁহো আছে, সেইকেইটাৰো কণী চনি লৈ যাওঁ। হঠাতে চকুত পৰিল এই অমিতা গছজোপা। নমস্কাৰ, মোৰ নাম জ্যোতি দাস। কিন্তু এইটো মধুপুৰটো লগাৰ কাৰণে মোৰ খুবেই ভাল লাগিল। আপোনালোকেও চাব, গছটো যদি মাত্ৰা হয় আপোনালোকেও শিঙাই দি মোৰখন চাব। ফল ধৰিলে আপোনালোকৰো ভাল লাগিব, মোৰো ভাল লাগিছে। বাইদেউ আহি ফটোটো উঠাল, ইয়াতে ভাল লাগিল। বহুতে চাব খুজি আছে, বহুতে চাইছে, ভাল লাগিছে বুলি কৈছে। আপোনালোকেও চাব। আৰু কোনো আৰু ইয়াতে মেডিচিন দিয়া নাই। নিজৰ মতে আগতে শুনিছিল, পূৰ্বপুৰুষত শুনিছিলি না, আইতাহঁতে কৈছিল অমিতাৰ গছ ভাঙি দিলি মাত্ৰা হয়। এইবাৰ এই জেউতি ভণ্টিয়ে কৰি দেখুৱাল আপোনালোকক। আৰু ফল ধৰাৰ পিছত অলপমান কিবা নজৰ নলগাৰ কাৰণে লগাই দিব, জালুক, ৰচুন সেইবিলাক লগাই দিব, ভাল লাগে। আৰু চাওকচোন আপোনালোকে, ইহঁতৰ এটা হাঁহ আছে, ৰাজহাঁহ কেইটা আছে, 3, 4, 5টা আছে। এটা বগা আৰু বাকীকেইটা পখৰা। মই কণী নিবৰ কাৰণে আহিছিলোঁ এওঁলোকৰ তাতে। ইহঁতক যথেষ্ট পৰিমাণে আধাৰ লাগে আৰু ঘাঁহ বনো খায়। হাঁহকেইটাৰ ভাগৰ লাগছে, ঘুমাইছে। এইবিলাক জবা ফুল ইমান ডাঙৰ ডাঙৰ ফুলি আছে। বাৰীখনত আম, কঁঠাল, জাম, লেচু, ফুল, নাৰিকল, গোটেইখিনি বস্তুৱেই আছে এওঁলোকৰ। এতিয়া মই ঘৰত যাওঁ, চাহ পানী খালোঁ। যাবা আমাৰ ঘৰত ফুৰিবা। এওঁলোকৰ ঘৰৰ পৰা মই ওলালোঁ। আমাৰ ঘৰৰ ওচৰতে সিহঁতৰ ঘৰ, সিহঁতৰ ঘৰৰ পৰা ওলালোঁ। আৰু কণীও নাই, এতিয়া বোলে হাঁহৰ কণী পাৰা নাই ৰাজহাঁহৰ। এতিয়া মই ঘৰত যাওঁ, ভাত বনাব আছে। যি গাড়ীৰ ভিৰ ৰাস্তাটো, এনি টাইম গাড়ী অহা যোৱা কৰি থাকে।
আহি থাকোঁতে দেখিলোঁ আৰু এইকেইটা ভেড়া ছাগলী ইয়াতে শুই আছে, হাঁচা খাই পেট ভৰ্তি কৰি শুই আছে। ছাগলীকেইটা পাগলি কৰি মুখখন চবাই ঘাঁহ চবাই আছে। ভেড়া ছাগলীৰ এটা গুণ, এজনীয়ে ডাঙৰটো আগে গ'লে গোটেই পালটোৱে তাৰ পিছে যায়। আৰু গাৰ নোমবোৰ তোলাৰ নিচিনা, এনেকুৱা কপাহী তোলা। ঘৰ আহি পালোঁ মই। মনোজাহাৰ ঘৰত গৈছিলোঁ ৰাতিপুৱা, যাওঁতে মনোজৰ মা বাইদেৱে গছৰে পকা আম দিছে। মিঠা আছে আমবিলাকৰ, আগতেও খাইছোঁ।